সেকেন্ডৰ ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আমি যাম বাগেশ্বৰী মন্দিৰত কিয় যাম হেতু কৈ আছো বাৰু পিছত মোৰ লগত যাব খুৰী ভাইটি আৰু এজনী ভন্টি তো বলা একেলগে যাও এটো হল সেকেন্ড ভিডিঅ' আৰু এইটো লেফট আমি যাম হি পাৰে কিন্তু ইমান দীঘল ট্ৰেইনখন হেখে নাপায় দেখোন আৰু চাওক না এবাৰ ইমান ভিৰ হৈ আছে ওচৰত তাৰ বাবে আমি ইয়াতে ৰখি আছো আগফালে স্কুটিখনত ভাইটি আৰু ভন্টি আছে আৰু পিছফালে বাইকখনত খুৰী আৰু মই যাই আছো ফাইনেলি আমি মন্দিৰ আহি পালো তো এতিয়া কও বাৰু আমি মন্দিৰলৈকে আহিলো কথাটো হল কালি ৰাতিপুৱা মোৰ ভাইটিয়ে এইখন স্কুটি ললে তো সেইভাবে আজি ৰাতিপুৱা পূজা দিম বুলি আহিলো এতিয়া ভাইটি ভন্টি হতে ভৰি হাত ধুই আছে তো ময়ো ভৰি হাতটো ধুই লওঁ পূজা দিবতো আহিলো যেনিবা কিন্তু ধূপ চাকি যদি নহয় পূজা কেনেকৈ দিম তো সেইভাবে পূজাৰ থালিখন ল'বলৈ আহিলো দোকানৰ ফালে পূজা দিয়া শেষ হল এতিয়া বাহিৰত খুৰী আৰু ভন্টি হতে ধূপ চাকি জ্বলাই আছে মোৰ বাবে বলে এটা চাকি লৈছে তাৰ কাৰণে মোকো জ্বলাব দিলে তো মই এতিয়া চাকিটো জ্বলাই আছো আৰু জ্বলাই কেনে হেয়া এটা কাৰিম ওকে ফাইনালি পূজা দিয়া হল এতিয়া আমি যাই আছো ঘৰত আৰু এটা স্কুটিটো লৈ গল ওকে ৰাতিপুৱাই ওলাইছো বহুত ভোক লাগিছে অলপ পৰঠাকে মাৰি দিও দিয়া